বিলাসীপাৰাত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত কা আৰু কাৰাৰুদ্ধ মুক্তিৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। আজি আপোনালোকে কি ধৰ্মঘট পালন কৰিলে? আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিলাসীপাৰাত চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত আমি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলোঁ। এই ধৰ্মঘট কাৰ্যসূচীৰ পালনৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমি কা কেতিয়াও নামানো আৰু কাৰ বিৰুদ্ধে কাৰাৰুদ্ধ হৈ থকা যিবিলাক নেতাই ইতিমধ্যে অসম চৰকাৰে জবৰদস্তি কৰি কাৰাৰুদ্ধ কৰিছে, অখিল গগৈ সন্মিত সকলো নেতাক বিনা চৰ্তে মুকলি কৰি দিব লাগে। আৰু এটা কথা স্পষ্ট যে যিখন কা ভাৰত চৰকাৰে আনিছে, ইয়াত অসমত দুটা নীতিৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ। এটা হ'ল ই অসম চুক্তি বিৰোধিতা কৰিছে আৰু এটা হ'ল ই সাম্প্ৰদায়িক আৰু অসাংবিধানিক বিল, যি বিলে অসমৰ ভাষা সংস্কৃতি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ঐক্য আৰু মিলাপ্ৰীতি আছে ইয়াক থানবান কৰিব বিচাৰিছে। আৰু যিসকল নেতাই আমাৰ অসমৰ ঐক্য আৰু সংস্কৃতি থানবান কৰিব বিচাৰিছে, এই ধৰ্মঘট অৱস্থানৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে যিমানেই অসমৰ ঐক্য সংস্কৃতি আৰু ভাষা সংস্কৃতি নষ্ট নকৰিব বিচাৰোঁ, কিয় আমি এই অসমৰ যি ভাষা সংস্কৃতি কেতিয়াও নষ্ট হ'বলৈ নিদিওঁ। নাগৰিকত্ব আইন বাতিল কৰক, নাগৰিকত্ব আইন মানি লওক। অসমত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে শেহতীয়া জাতিদংশী নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ লগে লগে আন্দোলনত নামি পৰা কৃষক মুক্তিৰ নেতা অখিল গগৈৰ লগতে জাতীয় নেতাসকলক কাৰাৰুদ্ধ কৰি ৰখা সকলক বিনা চৰ্তে এৰি দিয়াৰ দাবীত আজি ৰাতিপুৱা 11 বজাত বিলাসীপাৰা ৰাজহ চক্ৰৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হক আৰু ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক দয়ক্ৰমে দিলৱাৰ হুছেইন আৰু আক্তাৰ হুছেইনৰ লগতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ শতাধিক কৰ্মকৰ্তাসকলে উপস্থিত থাকি শান্তি শৃংখলাবদ্ধভাৱে কা বাতিল আৰু কাৰাৰুদ্ধসকলক মুক্তিৰ দাবীত বক্তব্য প্ৰদান কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগতে সংগতি ৰাখি কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা 5 গৰাকী ফুলকমলীয়া ছাত্ৰক শ্ৰদ্ধাঞ্জলি জনায় ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিলাসীপাৰাৰ পৰা ফৰিদুদ্দিন আহমেদৰ ৰিপৰ্ট, SSF News 24।